Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী 2026ত মেট্ৰিক দিবলৈ গৈ আছা তেওঁলোকৰ বাবে আছে আজি চাৰিটা ভাল খবৰ। তাৰ আগতে যিসকল ষ্টুডেণ্ট চেনেলটোত নতুন আছা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিয়া যাতে এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ মিছ নহয়। তো বলা আমি আজি চাৰিটা ভাল খবৰ কি সেই চাৰিটা ভাল খবৰ চাই লওঁ। তো আজি তোমালোকৰ প্ৰথমটো ভাল খবৰ হৈছে যিসকল ষ্টুডেণ্ট এবাৰ ক্লাছ 10ত আছা সেইসকল ষ্টুডেণ্টক গভৰ্ণমেণ্টৰ ফালৰ পৰা অৰ্থাৎ অসম চৰকাৰৰ ফালৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে দিব 300 টকা। এই টকাটো দিব তোমালোকক 6 মাহৰ বাবে যাতে তোমালোকে টিউচন লৈ ৰিজাল্টটো ভাল কৰিব পাৰা। তো মোৰ ভিডিঅ'টো বনোৱাত লেট হৈ গ'ল, যোনে যোনে পাই আছা তেওঁলোকে কমেণ্ট বক্সত জনাবা আৰু যোনসকল ষ্টুডেণ্টে এতিয়ালৈকে পইচাটো পোৱা নাই তেওঁলোকে কমেণ্ট বক্সত জনাবা। সো তোমালোকে ইয়াত চাব পাৰা যে 300 টকাকৈ 6 মাহৰ বাবে ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীক দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে আৰু এই পইচাটো দিয়া আছিল, দিয়াৰ ডেটটো আছিল তোমালোকৰ এপ্ৰিলৰ পৰা। সো যিসকল ষ্টুডেণ্টে পাই আছা সেইসকলে কমেণ্ট কৰি জনাবা আৰু যিসকলে পোৱা নাই সেইসকলেও তোমালোকে কমেণ্ট কৰি জনাবা। তো আজি দ্বিতীয়টো ভাল খবৰ হৈছে যে মেট্ৰিক পৰীক্ষা 2026 হাৰ্ড হ'বলৈ গৈ আছে, বহুতে হাৰ্ড হ'বলৈ গৈ আছে আৰু তোমালোকৰ যেটো কোৱেশ্চন প্যাটাৰ্ন আছে হেতু CBSE টাইপ প্যাটাৰ্ন হ'বলৈ গৈ আছে আৰু 7 টাইপস অফ MCQ তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত অহাৰ চান্স আছে। সো তোমালোকৰ 26 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 7 টাইপসৰ MCQs আহিব আৰু লগতে যেটো কোৱেশ্চন প্যাটাৰ্ন আহিব হেতু CBSE টাইপত আহিব। সো আজি 3 নম্বৰ ভাল খবৰটো হৈছে যিমান স্কুলৰ ৰিজাল্ট বেয়া হৈছে সেই সকলোবোৰ স্কুলত ভাল ৰিজাল্ট কৰিবৰ বাবে দিয়া হ'ব স্পেশাল ট্ৰেইনিং। সো যোনসকল স্কুল বিলাকত বিগত বৰ্ষত বিলাকত তেওঁলোকৰ ৰিজাল্ট বিলাক বেয়া হৈছিল তো সেইসকল স্কুলত গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হ'ব এটা স্পেশাল ট্ৰেইনিং যাতে সেই স্কুলৰ ষ্টুডেণ্টছ বিলাকে এবাৰ ৰিজাল্ট ভাল কৰিব পাৰে। সো আজিৰ চতুৰ্থটো ভাল খবৰ হৈছে যে তোমালোকৰ এইবাৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনটো সাবজেক্ট টাফ আহিব। সো তোমালোকে যদি চোৱা 2023 বৰ্ষত আহিছিল তোমালোকৰ আসামিজ টাফ আহিছিল, তাৰ পিছত তোমালোকৰ 24ত মেথছ আহিছিল, 25ত সোশ্যাল সায়েন্স আৰু 26ত তোমালোকৰ সায়েন্সটো হাৰ্ড হোৱাৰ সম্ভাৱনা আছে আৰু তোমালোকৰ 2026ত তোমালোকৰ সায়েন্সটো টাফ আহিব। সো এইখিনি আছিল তোমালোকৰ চাৰিটা ভাল খবৰ। তো খবৰকেইটা ভাল লাগিলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিবা এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' যাতে মিছ নহয় তাৰ কাৰণে তোমালোকে বেল বাটনটো অন কৰি দিয়া আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডছৰ লগত তোমালোকৰ লগৰীয়াৰ লগত ক্লাছমেটৰ লগত শ্বেয়াৰ কৰিবা। সো আজি আছিল এইখিনি ভিডিঅ', আমি লগ পাম নেক্সট এটা নতুন এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' লৈ।